আপুনি কঠোৰৰ পৰা কঠোৰ পৰিশ্ৰম কৰিছে, কিন্তু সফল হ'ব পৰা নাই। কেৱল বিফলতাই বিফলতা, কেৱল সমস্যাই সমস্যা। যদি আপোনাৰ এনে হৈছে, তেন্তে আপুনি কেতিয়াও নিৰাশ হোৱাৰ প্ৰয়োজন নাই। জানিব, আপোনাৰ এটা ডাঙৰ সফল হোৱাৰ পথ কাষ চাপি আহি আছে। কিয়নো বিফলতাৰ পিছতহে সফলতাৰ সঠিক পথ দেখা পোৱা যায়। বিফলতাইহে মানুহক সক্ৰিয় কৰি তোলে। যিদৰে এটা শিশুৱে পৰি পৰি থিয় হৈ খোজ কাঢ়িবলৈ শিকে, সেইদৰে বিফলতাত ডুবি ডুবিয়েইতো এজন মানুহে সফল হ'ব পাৰে। উজুতিত পৰি কেতিয়াও পিছ হুহুকা নিদিব, কাৰণ উজুতি খালেহে মানুহে সাৱধান হয়। কান্দিব লাগে, কান্দিলেহে দুখবিলাক আঁতৰ হয়। কাৰোবাৰ কাৰণে কান্দি কান্দি ভাগৰি দুৰ্বল হৈ পৰাজনেই শেষত অধিক শক্তিশালী হয়। আনে আপোনাক কি বুলি ভাবে সেয়া ডাঙৰ কথা নহয়। আপুনি নিজকে নিজক কি বুলি ভাবে সেয়াহে ডাঙৰ কথা। মানুহে ক'ৰবাত পোৱাৰ সন্মান আৰু কাৰোবাৰ পৰা পোৱা অপমান কেতিয়াও পাহৰি নাযায়। আপোনাৰ প্ৰতি গুৰুত্ব নথকাজনৰ বাবে চকুলো থকা বন্ধ কৰক। আপুনি গুৰুত্ব সিমানখিনিহে দিয়ক যিজনে আপোনাক যিমানখিনি গুৰুত্ব দিয়ে। সুখৰ সময়ততো সকলোকেই পোৱা যায়, কিন্তু দুখৰ সময়ত আপোন বুলি ভবাজনেও আঁতৰি গুচি যায়। যাৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব, সিয়ে আপোনাক লগত ৰখাৰ অনেক চেষ্টা কৰিব, আৰু যাৰ কাৰণে আপোনাক প্ৰয়োজন নহ'ব, সিয়ে আপোনাৰ পৰা আঁতৰি যাবলৈ অনেক অজুহাত উলিয়াব। আপুনি কাকোৱেই ইমান সময় নিদিব যে আপোনাক অদৰকাৰী বুলি ভাবিবলৈ লৈছে। জীৱনত জীয়াই থকাৰ নীতি সলাই দিয়ক। নিজৰ মনটোক পাথৰৰ দৰে